কিন্তু যিকোনো লেখক লেখিকাই যেতিয়ালৈকে নিজৰ মৌলিক সৃষ্টি কৰিব নোৱাৰে সি কেতিয়াও অক্ষয় কীৰ্তি অৰ্জন কৰিব নোৱাৰে সেইবাবে মই যুৱ লেখক লেখিকাসকলক আহ্বান জনাম যে মৌলিক সৃষ্টিৰ কাৰণে কাম কৰিবলৈ প্ৰত্যাহ্বান আছে আজি আমাৰ মৌলিক সৃষ্টিয়ে এআই সৃষ্টিৰ লগত প্ৰতিদ্বন্দিতা কৰিব লাগিব এটা সময় আছিল যিসকল প্ৰবাদ প্ৰতিম পুৰুষৰ মই নাম লৈছো তেওঁলোকৰ মৌলিক সৃষ্টিয়ে এআই লগত প্ৰতিযোগিতা কৰাৰ প্ৰয়োজন নাছিল কিন্তু আজি আমি সৃষ্টি কৰা যিকোনো এটা কবিতা বা যিকোনো এটা লেখনিক এআই সৃষ্টিৰ লেখনিয়ে প্ৰত্যাহ্বান কৰিব পাৰে আৰু পাঠকৰ সন্মুখত যেতিয়া দুটা কবিতা আহিব আমি স্বাভাৱিকভাৱে এআই সৃষ্টি হল বহু সৃষ্টিৰ পৰা উৎপাদন কৰা এটা সৃষ্টি স্বাভাৱিকভাৱে প্ৰতিদ্বন্দিতাত হয়তো আমাৰ সৃষ্টি পিছ পৰি যাব আৰু এআই সৃষ্টি আগবাঢ়ি যাব কিন্তু যেতিয়া আমি আৰু অলপ তাত নিক্ষেপ কৰিম যেতিয়া আমাৰ লিখনিয়ে মৌলিকতা থাকিব সেই মৌলিকতাই পাঠকক আকৌ এবাৰ বিবেচনাৰ বাবে বাধ্য কৰিব কাৰণ এআই সেই সমলে থাকিব যি সমল মানুহে এবাৰ সৃষ্টি কৰিছে কিন্তু আমাৰ পৃথিৱীত বহু কথা বহু পৰিৱেশ আৰু আমাৰ মনত লুকাই থকা বহুত চিন্তা আছে যাৰ ওচৰলৈকে এআই এতিয়াও যাবও পৰা নাই কাৰণ যেতিয়ালৈকে আমি সৃষ্টি নকৰিম এআইয়ে নিজে তাক পাব নোৱাৰে এআই ইজ এ ৰিপজিটৰী এআই এটা ভঁৰাল সেই ভঁৰালত কোনে অৱদান আগবঢ়াব আমাৰ সৃষ্টি আমাৰ মৌলিকতাইহে এআইক নিজৰ ভঁৰাল চহকী কৰিবলৈ সুবিধা দিব সেইবাবে আমি চাব লাগিব যে এআই ইজ নট আৱাৰ কম্পিটিটৰ বাট উই কেন ৱৰ্ক কমপ্লিমেণ্ট